Hi, hello people, Assalamu alaikum, Namaskar and welcome back to my channel Sufi Creates. আশা কৰিছো আপোনালোক সকলো ফিট এণ্ড ফাইন। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো মোৰ নিজৰ বিয়াৰ ভিডিঅ' আৰু এইটো এডিট কৰি আপলোড কৰিবলৈ মোক 3 বছৰ লাগিল কাৰণ সেই সময়ত মোৰ সাহসে হোৱা নাছিলে আৰু এই ভিডিঅ'টো কেৱল এটা ভিডিঅ' নহয়, ই মোৰ জীৱনৰ মানে এটা গুৰুত্বপূৰ্ণ দিনৰ এখন স্মৃতি আৰু মই ভাবো কিছুমান স্মৃতি এনেকৈ শ্বেয়াৰ কৰিবলৈ অলপ সাহস আৰু সময় লাগে। কিন্তু যেহেতু এতিয়া ভিডিঅ'টো লৈ আনিছোঁ আপোনালোকৰ মাজলৈ, আশা কৰিছোঁ আপোনালোকে মৰম চেনেহ দিব আৰু চাই ভাল পালে এটা ধুনীয়া কমেণ্ট কৰি দিব। আৰু এই ড্ৰিম কেচাৰটো মই নিজৰ বিয়াৰ বাবে বনাইছিলোঁ। আমি সব নিখাছৰ ন আৰু তই কি কই I love chicken. you love chicken গম পাইছো Their lives for us. আৰু এয়া হৈছে কইনাৰ ৰূপত মই পিন্ধিছোঁ এযোৰা কেঁচা মুগাৰ কাপোৰ আৰু তাৰ লগত সোণৰ গহনা আৰু যোনডাল মই টিকলি লগাইছোঁ সেইডাল হৈছে কেঁচা সোণৰ। বিশেষ একো ৰেকৰ্ড কৰিব পৰা নাছিলোঁ, কিন্তু যিহেতু মোৰ জীৱনৰ এটা আটাইতকৈ বিশেষ দিনৰ ভিতৰত পৰে, সেইটো কাৰণে কিছুমান সৰু সৰু মুহূৰ্ত আপোনালোকৰ ওচৰত লৈ আনিছোঁ। আৰু বিয়াৰ আনন্দ, পৰিয়ালৰ হাঁহি মজা, ৰীতি নীতি সকলোৰে মৰম এই ব্লগত আপোনালোকে দেখা পাব। আৰু মোৰ বন্ধু বান্ধৱ বহুত দূৰৰ পৰা আহিছে আৰু কিছুমানে আগতীয়াকৈ আহিছে বিয়াত থকাকৈ, কিন্তু বহুতে নোৱাৰিলে কাৰণ কামৰ ব্যস্ততা। আৰু এয়া হৈছে মোৰ মৰমৰ কাজিনছবোৰ, নিজৰ দৈনন্দিন জীৱনৰ ব্যস্ততা এৰি অলপ ছাইডত ৰাখি মোৰ বিয়াত এনেকৈ একেলগে চবেই আহি উপস্থিত হৈছে, তাৰ বাবে আই এম ৰিয়েলি ভেৰি গ্ৰেটফুল।
আৰু এই সুবিধা নকবা মুখত লগাই দে আৰু মই জানো মোৰ আব্বা আমাৰ দোৱা আশীৰ্বাদ মোৰ লগত সদায় থাকিব এই ঘৰটো মোৰ শিপা আৰু নতুন ঘৰটো মোৰ সপোন সেইটো কাৰণে দুইটাক হৃদয়ত লৈ মই এনেকৈ আগবাঢ়ি গৈ থাকিম জীৱনত আৰু এনেদৰেই নিজৰ মানুহ সৰল আয়োজন আৰু মন ভৰা আশীৰ্বাদেৰে মোৰ বিয়াখন সম্পন্ন হ'ল আৰু আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টি চাই ভাল পাব আৰু যদি চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু যিসকল নতুন মোৰ চেনেলত প্লিজ কনচিডাৰ ছাবস্ক্ৰাইবিং আপোনালোকৰ আশীৰ্বাদ আৰু মৰম সদায় কামনা কৰোঁ